নমস্কাৰ বন্ধুসকল, আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো যদি আপোনালোকে শেষলৈকে শুনি থাকে আপোনালোকে বহুতখিনি উপকৃত হ'ব। আপুনি ভিডিঅ'টো শেষলৈকে শুনি থাকিব। বিষয়টো হৈছে এজন মানুহে জীৱনটো সহনীয় কৰি তুলিবলৈ কেইটামান দিশৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। এজন মানুহে আত্মমৰ্যাদা অটুট ৰাখি ধন আৰ্জনৰ দিশত আগুৱাই যাব লাগে। ধনৰ কাৰণে মানুহে নানা ধৰণৰ কুকৰ্ম কৰিব নালাগে। মানুহে নৈতিক দিশত অধিক গুৰুত্ব দিব লাগে। অধিক ধনৰ লালসাই মানুহৰ নৈতিক দিশত প্ৰভাৱ পেলাব পাৰে। সেয়ে অন্ধভাৱে বিচাৰ বিবেচনাহীনভাৱে ধনৰ পিছে পিছে দৌৰি ফুৰিব নালাগে। সি আপোনাৰ মানসিক শান্তি বিনষ্ট কৰিব পাৰে। সকলো সময়তে মানুহৰ লগত ভদ্ৰভাৱে কথা পাতিব আৰু খং উঠিলেও ধৈৰ্য ধৰি থাকিব। আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব। কোনো কামেই অমনোযোগভাৱে নকৰিব। সকলো লোককে শ্ৰদ্ধা ভক্তি কৰক। আত্মবিশ্বাসী হওক, ক্ষমতাশালী হওক, সহনশীলতা গুণৰ হওক। সকলো সময়তে কৰ্মব্যস্ত হৈ থাকক। ভাল বেয়া পৃথিৱীত দুয়ো ধৰণৰ মানুহ থাকিবই। ভাল বেয়া সকলো লোকতে মিলি থাকক। বেয়াজনৰ ভাল গুণখিনি লওক, বেয়াখিনি কিন্তু ল'ব নালাগে। ভাল বেয়া দুয়ো মিশ্ৰণতহে পৃথিৱী গঢ়ি উঠে। পৰিস্থিতি সাপেক্ষে আপুনি নিজক নিজে খাপ খুৱাই লওক। যদি আপুনি পৰিস্থিতি সাপেক্ষে নিজক নিজে খাপ খুৱাই ল'ব পাৰে, কেতিয়াও আপুনি বিপদত নপৰে। মানুহ পৰিস্থিতিত দাস। য'ত যেনে যি পৰিস্থিতিত সন্মুখীন হয় তাক সেই পৰিস্থিতিত যদি তেওঁ চলি যাব পাৰে সেইটো তেওঁৰ বুদ্ধিমত্তাৰ কাম। কোনো মানুহকে আপুনি বিশ্বাসত নল'ব। বিশ্বাসত ল'বলৈ চেষ্টা নকৰিব। কি ঠিক আপুনি আজি বিশ্বাসত লোৱা লোকজনেই আপোনাৰ জীৱনটো ধ্বংস কৰিব পাৰে। পৃথিৱীৰ কোনো মানুহেই নিখুঁত নহয়, কিন্তু এইটো ঠিক আমি সকলোৰে লগত মিলি থাকিব লাগিব। কিন্তু আপোনাৰ দুৰ্বলতাখিনি কেতিয়াও আনৰ ওচৰত দেখুৱাব নালাগে বা আপুনি সকলো কথা তেওঁৰ আগত পুংখানুপুংখভাৱে ক'ব নালাগে। আপুনি কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিব, সদায় শক্তিশালী বুলি ভাবিব। মানুহে চেষ্টা কৰিলে নোৱাৰা কাম একো নাই। মাত্ৰ আপোনাৰ একাগ্ৰতা, সহনশীলতা গুণ আৰু ধনাত্মক চিন্তাধাৰা লাগিব। আপুনি কেতিয়াও মনলৈ ঋণাত্মক চিন্তাধাৰা নানিব। ঋণাত্মক চিন্তাধাৰাই এজন মানুহক অধিক দুৰ্বল কৰি পেলায়। আমি যদি ধনাত্মক চিন্তাধাৰা লৈ আগবাঢ়ো, আপোনাৰ যিটো লক্ষ্য আছে আপুনি সেই লক্ষ্যস্থান পাবগৈ, যিমানেই সমস্যা আহিলেও। ঋণাত্মক চিন্তাধাৰা বঠা নাইকিয়া নাৱৰ দৰে। বঠা নাইকিয়া নাওখন যেনেকৈ নদীত মেলি দিলে লক্ষ্যস্থান নাপাগৈ বা তাৰ গতিৰ সলনি হয়, তেনেকৈ ঋণাত্মক চিন্তাধাৰাই মানুহক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে। আমি যদি ধনাত্মক চিন্তাধাৰালৈ যদি আগবাঢ়োঁ, এদিন নহয় এদিন আমি সফল হ'মেই বা আমাৰ লক্ষ্যত আমি উপনীত হ'ব পাৰিম। মাত্ৰ সদায় আশাবাদী মন লৈ জীয়াই থাকিবলৈ শিকক। মনৰ পৰা বেয়া চিন্তা, বেয়া কৰ্মবোৰ দূৰ কৰক। পাৰিলে সকলো লগত মিলি সমাজখন নিকা আৰু পৰিপাটিকৈ গঢ়ি তুলিবলৈ চিন্তা কৰক। ভিডিঅ'। এই লিখনিটো কাৰো মনত আঘাত দিবলৈ নহয়। ধন্যবাদ। পুলিন চেতিয়া, ধেমাজি পুৱা শইকীয়া। থেংক ইউ।